আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত থিয়ৰি সাবজেক্টবোৰ কেনেদৰে পঢ়িব তাৰ ওপৰত অলপ কম, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। নিউমেৰিকেল সাবজেক্টছ যেনে মেথামেটিক্স, একাউণ্টেঞ্চি, CMST অৰ্থাৎ কমাৰ্চিয়েল মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্স, এই সাবজেক্টবোৰ পঢ়িলে আমি নিশ্চয় প্ৰেক্টিছ কৰোঁ, অৰ্থাৎ বহীত এইবিলাক আমি প্ৰেক্টিছ কৰি চাই থাকোঁ। আৰু আমি জানো যে এইবিলাক সাবজেক্ট প্ৰেক্টিছ নকৰিলে নহ'ব, কেৱল মাত্ৰ কিতাপখন পঢ়িয়ে এই সাবজেক্টবোৰৰ কুৱেশ্যন এনচাৰ সলভ কৰিব নোৱাৰিম। কিন্তু থিয়ৰি সাবজেক্টছ যেনে আছামিজ, ছ'চিয়েল ছায়েন্স, বিজনেছ ষ্টাডিজ, মেনেজমেণ্ট এইবোৰ পঢ়িলে আমি ইয়াৰে কুৱেশ্যন এনচাৰবোৰ বহীত লিখি প্ৰেক্টিছ কৰাৰ কথা নাভাবোঁ। আমি কেৱল মাত্ৰ কিতাপখনেই পঢ়ি চিন দি থৈ দিওঁ আৰু লিখিলেও কেৱল মাত্ৰ এবাৰেই বহীত লিখি থৈ দিওঁ। বাৰ বাৰ নিউমেৰিকেল সাবজেক্টছবোৰৰ দৰে প্ৰেক্টিছ কৰি নাথাকোঁ, যাৰ ফলত পৰীক্ষাৰ আগলৈ আমি এইবিলাক পাহৰি যাওঁ। গতিকে থিয়ৰি সাবজেক্টবোৰৰ প্ৰেক্টিছ কৰা, কুৱেশ্যন এনচাৰ এটা মুখস্থ হোৱাৰ পাছত বা ভালদৰে বুজি লোৱাৰ পিছত সেইটো বহীত নিজে লিখা। এনেদৰে বাৰ বাৰ প্ৰেক্টিছ কৰিলে ইজিলি পাৰিবা। লগতে থিয়ৰি সাবজেক্টৰ কিতাপখন যিমানবাৰ পাৰা ভালদৰে গুৰুত্ব দি পঢ়া আৰু পোৱাৰ পিছত ভালদৰে বুজি লোৱাৰ পিছত বহীত লিখা। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আগলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।